নমস্কাৰ এই মুহূৰ্তত এটা কৰুণ আৰু এটা হুকাবহ ঘটনাৰ খবৰ দিব বিচাৰিছো উজ্জ্বল নাথ নামৰ এগৰাকী যুৱকৰ মৃত্যু হৈছে আৰু এগৰাকী উজ্জ্বল নাথ নামৰ যুৱকে তৃতীয় বৰ্গৰ চাকৰি লাভ কৰিছিল তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ লাভ কৰিছিল তেওঁ কালিৰ দিনটোত যি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান আছিল তাৰ পৰা তেওঁ নিযুক্তি পত্ৰ সংগ্ৰহ কৰিছিল কিন্তু চাকৰিত যোগদান কৰা নহল উজ্জ্বল নাথৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এখন ট্ৰাকৰ খুন্দাত মৃত্যু সাবটি লৈছে উজ্জ্বল নাথে আৰু এনে ঘটনা কাৰো লগত সংঘটিত নহওক এনে ধৰণৰ হুকাবহ কৰুণ ঘটনা যাতে কাৰো লগত সংঘটিত নহওক হেয়া এতিয়া সকলোৱে কামনা কৰিছে এটা অতি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে চাকৰি লাভ কৰিছিল চৰকাৰী চাকৰি লাভ কৰিছিল 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত যোগদান কৰাৰ কথা আছিল যোগদানৰ বাবে প্ৰস্তুতি চলাই আছিল উজ্জ্বল নাথে কিন্তু মাত্ৰ কিছু সময়ৰ পূৰ্বে যোগদান কৰাৰ প্ৰাকখনত এবাৰ মৃত্যু সাবটিছে উজ্জ্বল নাথে এই খবৰ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছো চাকৰিত যোগদান কৰা নহল উজ্জ্বল এটা অতি হুকাবহ ঘটনা সংঘটিত হৈছে ট্ৰাকৰ খুন্দাত মৃত্যু সাবটিলে চিপাজাৰৰ উজ্জ্বল নাথে তৃতীয় বৰ্গৰ পদত নিযুক্তি লাভ কৰিছিলহে মাত্ৰ বৃহস্পতিবাৰ দিনটোত নিযুক্তি পত্ৰ লাভ কৰিছিল খানাপাৰাত কিন্তু যোগদান কৰিবলৈ নাপালে উজ্জ্বল নাথে ঘৰলৈ গৈ থাকোতে ট্ৰাকৰ খুন্দাত মৃত্যু সাবটিলে যুৱকজনে এটা অতি হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে এটা অতি কৰুণ ঘটনা সংঘটিত হৈছে এজন হৈছে উজ্জ্বল নাথ আৰু এই উজ্জ্বল নাথৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মৃত্যু হৈছে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰিছিল কালি এপইণ্টমেণ্ট দিছিল এপইণ্টমেণ্ট সংগ্ৰহ কৰিছিল উজ্জ্বল নাথে গুৱাহাটীৰ পৰা কিন্তু এগৰাকী উজ্জ্বল নাথ আজি কিছু সময়ৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছে আৰু ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে উজ্জ্বল নাথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা চিপাজাৰৰ বৰদৌলগুৰিতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু ট্ৰাকৰ খুন্দাত মৃত্যু হয় উজ্জ্বল নাথৰ আমি দুটা উইণ্ডত এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ এটা অতি হুকাবহ ঘটনা সংঘটিত হৈছে ঘৰ অভিমুখে গৈ আছিল মংগলদৈৰ পৰা এজন বন্ধুৰ সৈতে আৰু ঘৰ অভিমুখে গৈ থকাৰ সময়তে ঘৰৰ কাষতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যু সাবটিছে চিপাজাৰৰ এগৰাকী মেধাৱী ছাত্ৰ উজ্জ্বল নাথে মাত্ৰ 26 বছৰীয়া যুৱকজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাইজ আৰু এই মুহূৰ্তত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এম্বুলেন্সৰ সহায়ত কিছু দৃশ্যাংশ আগবঢ়াইছে এটা অতি হৃদয় বিদাৰক আৰু মৰ্মান্তিক ঘটনা সংঘটিত হৈছে SB guy